এক ভয়ঙ্কৰ হৃদয় বিদাৰক ঘটনা, যিটো ঘটনা শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। যি ঘটনা সংঘটিত হৈছে অসমতেই সংঘটিত হৈছে এনেধৰণৰ জঘন্য ঘটনা। এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব। বন্ধুসকল, অসমত সুৰাৰ বাবে হত্যাকাণ্ড। হোলীৰ আনন্দৰ মাজতে দাৰগাপত প্ৰাণ গৈছে এজন পুতুল গগৈ নামৰ ব্যক্তিৰ। হোলীৰ আনন্দৰ মাজতে দুটাকৈ নৃশংস হত্যাকাণ্ডই জোকাৰিলে সমগ্ৰ চৰাইদেউ জিলা। মদন নিচাৰ ফলতে সংঘটিত হৈছে দুয়োটা হত্যাকাণ্ডৰ ঘটনা। বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত সংঘটিত হত্যাকাণ্ডৰ ঘটনা চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ জিলাখনতে। গত অনৰি চৰাইদেউ জিলাৰ লেফেৰাত নিচাসক্ত ৰাম ওৰাঙৰ দাৰগাপত প্ৰাণ গৈছে পুতুল গগৈ নামৰ এজনৰ। লেফেৰা অঞ্চলৰ দুৰ্গা ওৰাং নামৰ এজন লোকৰ ঘৰত সুৰা সেৱন কৰি থকাৰ সময়তে কাজিয়াত লিপ্ত হৈ চৌকাদাৰে গপিয়াৰ ফলত মৃত্যু হৈছে পুতুল গগৈৰ। অভিযুক্ত ৰাম ওৰাং সম্প্ৰতি পলাতক অৱস্থাত আছে। হোলীৰ মাজতে এনেকুৱা ঘটনাই অসমত চাঞ্চল্যৰ সৃষ্টি কৰিছে।